আজি আমাৰ IC নাৰায়ণতে এটা ইনফৰ্মেশ্যন দিলে যে বাৰকাণ্ডা হাইস্কুলত আপোনাৰ ASOS এক্সাম বুলি কয়, অপেন স্কুল এক্সাম এটা আছিলে, চলিছে বায়'লজি এক্সাম, য'ত মানে ষ্টুডেণ্টবোৰে মোবাইল নহ'লে সোমাব নোখোজে। ত' অলপমান প্ৰব্লেম ক্ৰিয়েট কৰিছিলে। দেন মই চিনিয়ৰ অফিচত কৈ আহিলোঁ ইয়াতে, আপোনাৰ বাৰকাণ্ডা পালোঁহি, আহি পাই দেখোঁ কথাটো হয়। তো এতিয়া অলপ প্ৰব্লেম দি আছিলে, মোবাইল চবাইল নিব খুজি আছে, ৱাল পাৰ হৈ আহিব খুজিছিলে, মানে এক্সাম চেণ্টাৰ সোমাব খুজিছিলে। চ' মই যোনকেইটা ল'ৰা ছোৱালীয়ে মোবাইল নিব খুজিছিলে, ভিতৰত নিছিলে মানে, সেইটো মোবাইলকেইটা ৰাখিলোঁ। ৰাখি অলপ চেক কৰোঁতে গম পালোঁ যে সিহঁতে হোৱাটছএপ গ্ৰুপ ক্ৰিয়েট কৰে এক্সামৰ আগদিনা বা এক্সামৰ দিনা। তাতে তোমাৰ কি কৰে, আপোনালোকৰ কি কৰে, মোবাইলত কুৱেশ্যন পেপাৰবোৰ দিয়ে আৰু এনচাৰবোৰ আহি যায়। তো তেনেকৈ চাওঁতে কোনে এনচাৰ দিয়ে চাওঁতে গম পালোঁ যে আগৰ মানে এক্স প্ৰিন্সিপাল আছিলে, তেখেতৰ ল'ৰাই আপোনাৰ এনচাৰবোৰ দিয়ে। চ' এনচাৰবোৰ দিয়াৰ পিছত তেখেতক আমি বিচাৰিলোঁ, পালোঁ, আৰু তেখেত দুজনকো পালোঁ। পাই সেনে আমি কি কয় এটা FIR এটা দিয়া হ'ল। চ' এতিয়া FIRটো দিয়াৰ পিছত নেক্সট ষ্টেপ কি হ'ব, এইটো সিহঁতে বিলাচীপাৰা থানাৰ ডিচিশ্যন ল'ব। আছে এভিডেঞ্চ আছে যে সিহঁতক এনেকৈ এনচাৰ চিট দিয়া হয় বা এনেকৈ পইচা লেনদেন অলপ চলে। সুধিলোঁ যে কি কথাটো, কি কেনেকৈ গ্ৰুপত এণ্ট্ৰি হয়, কোনে আনে। তো সিহঁতক কি কৰে, মানে গ্ৰুপত ইনভাইটেশ্যন এটা দিয়ে, মেছেজত গ্ৰুপ ইনভাইটেশ্যন এটা দিয়ে। ত' তাতে সিহঁতে ক্লিক কৰি কিনে গ্ৰুপৰ এণ্ট্ৰি মাৰে, তেখেতৰ লেনদেনৰ সন্দেহ আছে। চ' এইটো দেখা যাব এতিয়া, কেছটো ৰেজিষ্টাৰ হোৱাৰ পিছত আৰু সোধপোছ হ'ব, তেতিয়া গম পোৱা যাব কি হয় কি নহয়। আটক কৰিছোঁ দুজনক। নামটো ক'ব নোৱাৰিম দিয়ক। যি ব্যৱস্থা ল'ব লাগে সেইটো দেখা যাব এইটো পিছত। তো বৰ্তমান সিহঁতৰ মোবাইলকেইটা চিজ কৰা হৈছে, সিহঁতক আণ্ডাৰ দি কিনি যাব দিয়া হৈছে। সিহঁতৰ 14টা মোবাইল আৰু ইহঁত দুটা মোবাইল।